তুমিতো আহি পেলাই খোৱাতহে লাগিছে, আমি এতিয়ালৈকে খোৱাই নাই। জানো কিবা এটা চুবাই আছে আচলতে ন? নাই নাই, এনেকুৱা কিবা এটা মুখত সোমাইছা তুমি। কিবা এটা কৈ দিয়া। গোটেই আমাৰতো যাবা গোটেই ভিডিঅ' চাবলৈ পাব। আৰু ময়ো অকণমান অকণমানকৈ বনাই আছোঁ, নতুনকৈ আৰম্ভ কৰিছোঁ। গানটো কাৰ কাৰণে দিছা? ৰিণ্টু গান বেছি চিৰিয়াছ হৈ আছে। চিৰিয়াছ হ'ব লাগে তাই, তুমি চিৰিয়াছ হৈ লাভ নাই। আৰু তাত জানি বামুণে যে ক'বা চাহা চাহা এনেকে দি থাকিলে হ'ল, মুঠতে কামটো শেষ কৰিবি খালি। হাই ফ্ৰেণ্ডছ, মোক কেনেকুৱা লাগিছে? মই ধুনীয়াকে সাজি কাচি ওলাইছো এখন বিশেষ বিয়া। দৰাৰ লগত কইনা ঘৰলৈ বৰযাত্ৰী হৈ যাম। আৰু সেইখন বিয়া হৈছে মোৰ মৰমৰ বন্ধু, আমি একেলগে পঢ়িছিলো। সেয়া হৈছে বেহৰবাৰী আউটপোষ্টৰ ৰাকেশ খ্যাত ৰিণ্টু মণি বৰা। ৰিণ্টুৰ বিয়াৰ কাৰণে ধুনীয়াকে সাজি কাচি ওলাইছো। যিহেতু বাহিৰত কিনকিনকে বৰষুণ দি আছে, তথাপিও ওলাইছো। কিয়নো মোৰ বিয়াত সি কইনা আনিবলৈ বৰযাত্ৰী হৈ মোৰ লগত গৈছিল। গতিকে মই যদি নাযাওঁ কথাটো বহুত বেয়া হৈ যাব। 1 মিনিট মই চেণ্ট অকণ মাৰি লওঁ ধুনীয়াকে। ধুনীয়া গোন্ধাইছে। আৰু মোক নিবলৈ আহি আছে মোৰ মৰমৰ ককাইদেউ, সুপৰিচালক, নাট্যকাৰ, অভিনেতা। সেয়া হৈছে মৰমৰ পত্নী কানাইচুৰ খ্যাত প্ৰণৱ বৰুৱা। প্ৰণৱ বৰুৱা ককাইদেউৱে মোক এতিয়া পদূলিৰ পৰা লৈ যাব, গাড়ী লৈ আহি আছে। আৰু আমাৰ লগত যাব সু অভিনেতা মোৰ মৰমৰ ভাইটি গীতাৰ্থ শৰ্মা। এতিয়া আমি গীতাৰ্থ শৰ্মাৰ ৰুমলৈ যাম। তাৰপিছত আমি ভাইটি জ্যোতিষ্মানক উঠাম তাৰ ঘৰৰ পৰা। তাৰপিছত আমাৰ গ্ৰুপটো ৰিণ্টুৰ বিয়ালৈ গৈ আছো। গতিকে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকে ভিডিঅ'টো চাই থাকক। সকলো দেখুৱাই আছো ৰিণ্টুৰ বিয়া। এয়া প্ৰণৱ দাই মই আহি পেলাই গীতাৰ্থৰ ৰুম পালোহি। আৰু গীতাৰ্থৰ ৰুমৰ পৰা এতিয়া আমি ৰিণ্টুৰ বিয়ালৈ যাম। গীতাৰ্থ কি কৰি আছা? পটাপট ওলোৱা। গীটাৰটো কেনেকে ওলাইছে দেখুৱাই দিয়া। তাকে প্ৰণৱদা কিবা ক'ব নেকি? ৰিণ্টু বেলেগ ওলাইছে, শ্বহীদ হ'বলৈ হোৱা ল'ৰাটোক শুভেচ্ছা তাকে যাচ্ছে। তাকে 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 তাতে কিনকিনকে বৰষুণ দি আছে, তথাপিও আহিছো। তাৰ প্ৰতি বহুত মৰম আছে কাৰণে আহিছো। তাৰ জীৱনটো ভাল হওক। সিও সেই যেনেকে সংসাৰৰ যিটো জ্বালা, সেই জ্বালাটো সিও খাওক, উপভোগ কৰক। তাৰপিছত গম পাব এনেকে ৰাতি বিয়লি ওলাই আহিলে কিমানখিনি জ্বালা যন্ত্ৰণা পাৰ কৰি আহিব লাগে। এয়া গীতাৰ্থ ওলাইছে, এটা তৰফ পিন্ধিছে আৰু এটা তৰফ পিন্ধিবলৈ আছে। তাৰপিছত আমি খুব ধুনীয়াকে বিয়াখনলৈ যাম, বৰযাত্ৰী হৈ যাম। তাৰপিছত বাকী সকলো দেখুৱাই আছো। গীতাৰ্থ কিবা চেণ্ট মাৰিবা নেকি আমাকো? এই নাই নাই, খালি বতৰে এক চেণ্ট মাৰি আছে ওপৰৰ পৰা। আচ্ছা 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 আচ্ছা, পিন্ধা পটাপট পিন্ধা। একো নাই, ৰিণ্টুদাৰ কাৰণে যাবলৈ ওলাইছো। এইটো বতৰ বেয়া, আজি ঠাণ্ডা, তথাপিতো তেওঁক এৰিব নোৱাৰো। সকলো ওলাইছো এতিয়া। তাকে ৰিণ্টুক ভাল পাওঁ কাৰণে আচলতে ওলাইছো। ইমান বেয়া বতৰতো যে আমি ওলাই আহিছো, সেইটো কিন্তু সি আমাক থেংক ইউ দিব লাগিব। খুজি ল'ম প্ৰয়োজন হলে। গীতাৰ্থ, মই আৰু প্ৰণৱ দা আমি গৈ আছো জ্যোতিষ্মানক ঘৰৰ পৰা উঠাবলৈ। তাৰপিছত আমি যাম ৰিণ্টুৰ বিয়ালৈ। এয়া এজনে অভাৱত আছে বিয়া খাবলৈ, তথাপিও আহিছে বৰষুণতে। নতুনকে বিয়া পাতিছে, শুই থাকিব লাগে। এতিয়া এয়া জ্যোতিষ্মান আহিছে, আমাৰ লগত যাব। কিবা এটা কোৱা কিবা এটা কোৱা। নাইচ টু মিট ইউ। এতিয়া মিট ইউ ক'বলৈ সময় নাই আৰু এতিয়া তুমি। গীতাৰ্থ ভাইটি এয়া গীতাৰ্থ এয়া বহিলে। এতিয়া আমাৰ গাড়ী ফিল আপ হৈ গ'ল, খালী ঠাই পূৰ হৈ গ'ল। যাওঁ, মই মাতি দিছো, তাৰ মাত নাই, টেম্পু নাহে। হয় নেকি? হ'ব, একো নাই। এয়া আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলো ৰিণ্টুৰ বিয়ালৈ বুলি। বোকা, গোটেইখন বোকা। মই এটা ভিডিঅ' কৰি আছো। এয়া বিজিত দা একদম ৰাতিপুৱাৰ পৰা আছে দেই ইয়াত। এই বতৰটো বৰ বেয়া কৰি পেলালে দেই। আহক ভিতৰলৈ যাওঁ। আহক। গীতাৰ্থ দেখোন আমাৰ লগত আহি পেলাই লগ ভাগি দিলা। এয়া হেৰি গুণদা, একদম খুব ভাল কিবৰ্ডিষ্ট। গৈ থাকিব, বলক আগবাঢ়ি গৈ থাকো। আহক।
এয়া দিব্যদা এইয়া কি খবৰ কেনেকুৱা বতৰ কেনেকুৱা পাইছে বতৰ মানে বিয়াত এনেই সাধাৰণতে খাবলৈ আহিলে কি হয় মানুহে চবে ভাল বতৰ বিচাৰি থাকে কিন্তু মই আজি বতৰটো এনজয়হে কৰিছো আচ্ছা আচ্ছা তাতে ৰিণ্টু বিয়া একদম ঠিকছে হালধীয়া সোমাইছে এইটো বতৰ শুই থাকিব লাগে কিন্তু আমি ৰিণ্টুক ভাল পাওঁ কাৰণে গুচি আহিছো সেইটোতো আহিমেই এইটো আহিবই লাগিব মানে মই আজি বতৰটো বেছি ভালে পাইছো এনজয়হে কৰিছো আচ্ছা তাকে আমি এইফালে দেখুৱাই যাওঁ বাকী এই কি খবৰ কোৱা সুন্দৰ বহুত দিনৰ মই লগ পাইছো ভাল লাগিছে ঢুকি পাইছে নে পাইছে মই দাঙি দিব লাগিব নিলো ভাল আছো এয়া সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে বিয়াৰ নোৱা ধোৱা কাম চলি আছে বৰষুণৰ বতৰ ঠাণ্ডাটো বেছিকৈ পৰিছে বেচেৰাকেইটা চাগে বৰ কষ্ট পাইছে দেই বঢ়িয়া হৈছে আৰু বঢ়িয়া হৈছে ঠাণ্ডা ঘৰত এইয়া আইসকলে আশীৰ্বাদ দি আছে উষা গাই আছে আৰু দৰাৰ লগত দুজন সখী আছে এজন দেৱজিৎ আৰু আমাৰ মোহন এইয়া আমাৰ মানে প্ৰণৱ ককাইদেৱে ঢোল দেখিলে ৰ'বই নোৱাৰে পাৰক নোৱাৰক ঢোলত চাপৰটো মাৰিবই এইটো খুব ভাল লক্ষণ প্ৰণৱদাৰ কিবা এটা কওক আমি আজি ৰিণ্টুৰ বিয়ালৈ আহিছোঁ তাৰ এতিয়া নোৱা ধোৱা চলি আছে আমাৰ গুলীয়া বিন্দুৱে ঢোল বজাই খুব ভাল লগা পৰিৱেশ আমি দৰাৰ লগত যাবলৈ সাজু হৈ গৈ আছোঁ মোৰ মৰমৰ ককাইদেউ কিন্তু মোৰ বিয়াত নগ'ল ঘৰত গৈ মাতিলোঁ কিন্তু ৰিণ্টু বিয়াত আহি ওলাইছে বৰষুণতে আহিছা চব মনত ৰাখিছো তুমি যদি আকৌ বিয়া পাতা মই কিন্তু বিয়া লগত নাযাওঁ কি ক'বা ৰিণ্টু বিয়া কিন্তু চাৰিজন বাচ্চা হওক আগতীয়াকৈ শুভেচ্ছা আৰু যদি কিবা আগতীয়াকৈ কিবা যদি আকৌ ইনফৰ্মেশ্যনটো আজিয়ে দিয়ক আগত তাকে এইয়া চুৰিয়া পিন্ধা পৰ্ব চলি আছে কেইবাজনো আহি পেলাই লগ খাইছেহি চুৰিয়া পিন্ধাবলৈ কিন্তু এজনো নাজানে চুৰিয়া পিন্ধাব এজনক দায়িত্ব দিলে সেইজন ঘৰলৈ গ'ল এতিয়া ফোন মাৰি আছে ফোনেই ৰিচিভ কৰা নাইকিয়া তুমিতো আহি পেলাই খোৱাতহে লাগিছে আমি এতিয়ালৈকে খোৱাই নাই জানো কিবা এটা খোৱা আছে আপুনি ন হেৰি পানী অকণ খোৱাটো সেইটোৱে নাই এনেকুৱা কিবা এটা মুখত সোমাইছা ভাত নাখাওঁ নহ'লে যেনে চাদৰ মেখেলা কোৱা কিবা এটা কৈ দিয়া আৰু গোটেই আমাৰতো যাবা দৰা গোটেই ভিডিঅ' চাবলৈ পাব আৰু ময়ো অকণমানকৈ বনাই আছোঁ নতুন তাৰ কাৰণে বৰষুণ দিছে যেন লাগিছে কি ক'বা জনোৱাই আনিছোঁ এক মিনিট তোমাৰ চেনেল নেকি মই নাইকিয়া হৈ গ'ল দে ক্লিক কৰ ছাবস্ক্ৰাইব কৰিব কিন্তু ৰিণ্টু বিয়াৰ কথা কিবা কোৱা ভাল লাগিছে ঘৰত ভাত খাই আহিছা নাই নাই ৰিণ্টু দাই আৰু নাপাতে বোলে এইখনহে পাতিব আমি আশীৰ্বাদ দিছোঁ 40টা ল'ৰা ছোৱালী এইটো বেছি হ'ল আৰু চাকৰি কৰিলে আৰু আমি দেখুৱাই আছোঁ এইয়া
প্ৰথমবাৰ কাৰণে সুখী হৈছে এয়া প্ৰথমবাৰ নহয় ছেকেণ্ড বাৰ নেকি অঁ এয়া মই সখীত যাওঁ এইয়া ৰূপম খুব ভাল গায়ক ভাল গান গায় এয়া ভালকে আহিবা দেই এয়া চুৰিয়া পিন্ধাই আছে আৰু এয়া সখী দুজনকে সখী এজন দৰা দুজন সখী আগতে আমাৰ দেউতাহঁতৰহে আছিলে তাৱৈ দুজন এতিয়া সেই চিষ্টেমটো আকৌ নতুনকৈ আহি গৈছে পুৰণা চিষ্টেমটো ভাল লাগিছে এটা নতুন তাকে ঠিক আছে শুভেচ্ছা থাকিলে ধন্যবাদ মই সমগ্ৰ পৰিৱেশটো দেখুৱাই আছো এয়া চবেই চুৰিয়া পিন্ধাত ব্যস্ত যেন মেকআপ ৰুমত চবেই মেকআপ লৈ পেলাই কষ্টিউমহে পিন্ধি আছে সেই চিষ্টেমত চবেই কষ্টিউম পিন্ধি আছে এয়া চাওক এয়া আমাৰ স্থানীয় আইসকলৰ দ্বাৰা পৰিৱেশিত মেকআপ প্ৰদৰ্শন চলি আছে সখী একদম ধুনীয়াকৈ দিয়ক কিয় ভালকে খানা অকণমান ধুনীয়া হৈ লোৱা আকৌ ইয়াত দৰা ওলাই আহিছে মুখত ৰুমাল লৈ কইনা ঘৰলৈ বুলি আৰু আমি সকলো গৈ আছোঁ কইনা ঘৰলৈ গতিকে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক ক'ত কি ঘটি থাকে মই সকলো দেখুৱাই আছোঁ কিবা এটা কোৱা লোকৰ বিয়া খাই থাকিব নেকি আমাৰ বয়স নাই হোৱা লোকৰ বিয়া খাই থাকিব নেকি ওলাই লৈ বয়স নধৰিবা লৈ আছা ঘূলি দিয়ক
একেহে দিছে দেখোন গগন কিমান দিনৰ মূৰত ওলাই আহিছে এই বিয়াখনৰ কাৰণে সি কিমান দিনৰ আগত কিবা এটা কোৱা এটা শুভেচ্ছা দিছো কি জানে কিয় কোনেনো আৰু ব্ৰিটিছৰ গুলিত মানে মৰি থাকিবলৈ পেলাই শুভেচ্ছা দিয়ে দিছো আৰু তথাপি শ্বহীদ প্ৰণাম গানটো কাৰ কাৰণে দিছা ঋণটো কাৰ বেছি চিৰিয়াছ হৈ আছে চিৰিয়াছ হ'ব লাগে তাই তুমি চিৰিয়াছ হৈ লাভ নহয় আৰু তাত জানি বামুণে যে ক'বা চাহা চাহা এনেকে দি থাকিলে হ'ল মুঠতে কামটো শেষ কৰিবি খালি আহিলো অল দা বেষ্ট যাম এই কোৱাটা এতিয়া আমি গৈ আছো কইনা ঘৰলৈ কইনা ঘৰ হ'ল জাগিৰোডৰ শুনিব লাগিব আমিয়ে শুনা নাই আপুনি মৰমত মাতক তাকে ডাঙৰকে মাতা মৰমত মাতক ডাঙৰকে মাতক পঠিয়াই দিলে ছোৱালী আন বুলি ভাবিবি তো উঠিব লাগিব চাৰিটা ভৰি চুইছ দুইটা ওপৰলৈ পৰা চাই ৰাতিপুৱা এইফালে চাই দিয়া আমাৰ পৰা টকা 50টা দিয়া নহব 50 টকা একো নহয় বাকী ক'লেই হ'ল কালি যে মাইনে আজিলে ৰাকেশৰ বিয়া ইমানতে সামৰিলোঁ আহি আছোঁ ৰাকেশৰ ৰিচিপশ্যনৰ আন এটা ভিডিঅ'লৈ য'ত থাকিব বিভিন্ন শিল্পীৰ সমাহাৰ গতিকে পলম নকৰি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বাই বাই